এই ধৰণৰ টুপ দিক গোটেই 6 জনগোষ্ঠীৰ লগত যদি হেতালি খেলাৰ পৰিৱেশ ৰচনা কৰে তেন্তে ইয়াৰ পৰিণাম এদিন নতুন এদিন ভয়ংকৰ হ'ব আৰু বিজেপি চৰকাৰে 2024 লোকসভা নিৰ্বাচনত কিন্তু ভুগিব লাগিব। ডিব্ৰুগড় যিজন সাংসদ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীয়ে আজিলৈকে চাহ শ্ৰমিকৰ হাজিৰা পাব লাগে সেই হাজিৰা কিন্তু আজিৰ তাৰিখত তেওঁ ফিক্স কৰিব নোৱাৰিলে। তাৰ পিছত তেলী ডাঙৰীয়াক এমপি হোৱাৰ পাছত মিনিষ্টাৰ হ'ল। ঠিক সেইধৰণে বিজেপি গভৰ্ণমেণ্টে চাহ জনগোষ্ঠীক যিবিলাক প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকৰ প্ৰথম প্ৰতিশ্ৰুতি আছিলে যে জনজাতিকৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণ। দ্বিতীয় প্ৰতিশ্ৰুতি আছিলে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি। এতিয়া ডিব্ৰুগড় যিজন সাংসদ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীয়ে আজিলৈকে চাহ শ্ৰমিকৰ হাজিৰা পাব লাগে সেই হাজিৰা কিন্তু আজিৰ তাৰিখত তেওঁ ফিক্স কৰিব নোৱাৰিলে। তাৰ সলনি অসম বিজেপি গভৰ্ণমেণ্টে তৎক্ষণিকভাৱে কেতিয়াবা 20 টকা কেতিয়াবা 30 টকা এই হাজিৰা বৃদ্ধি কৰি আচলতে নিম্নতম যি মজুৰি আইন এই মজুৰি আইনটোক বিজেপি গভৰ্ণমেণ্ট আৰু ৰামেশ্বৰ তেলীয়ে কিন্তু ভৰিৰে তেওঁলোক মোহাৰি দিলে। গতিকে চাহ শ্ৰমিকৰ যিখিনি আশা আছিলে যে বিজেপি চৰকাৰ আহিব আমাৰ নিম্নতম মজুৰি আইন বাগিচাসমূহত লাগু হ'ব, এই ক্ষেত্ৰত কিন্তু ৰামেশ্বৰ তেলী সম্পূৰ্ণৰূপে ফেলাৰ হ'ল আৰু বিজেপি গভৰ্ণমেণ্ট ফেলাৰ হ'ল। দ্বিতীয়তে জনজাতিকৰণৰ ওপৰত যি টুপ দি আছে এই টুপ কিন্তু ৰামেশ্বৰ তেলীৰ লগতে বিজেপি গভৰ্ণমেণ্টক আমি ক'ব বিচাৰো যে আপোনালোকে ইমান দিন পাৰ কৰিলে আৰু অনাগত দিনত যদি এই ধৰণৰ টুপ দি গোটেই 6 জনগোষ্ঠীৰ লগত যদি হেতালি খেলাৰ পৰিৱেশ ৰচনা কৰে তেন্তে ইয়াৰ পৰিণাম এদিন নতুন এদিন ভয়ংকৰ হ'ব আৰু বিজেপি চৰকাৰে 2024 লোকসভা নিৰ্বাচনত কিন্তু ভুগিব লাগিব। আৰু তৃতীয়তে ক'ব বিচাৰো আজি লেবাৰ এক্ট আজি বাগিচাত আজি আপোনালোকে দেখিছে যে ডিব্ৰুগড় জিলাত মানে শ বাগিচা আছে। শ বাগিচাৰ ভিতৰত বাগিচাৰ মালিকে আজি বহু বাগানত তেওঁলোকে PF দিব পৰা নাই। PF নোপোৱাৰ খাতিৰত আজি আপুনি যদি চাই কামিনী টি ষ্টেট, বালিজান টি ষ্টেট, বকেল টি ষ্টেট, ইটা টি ষ্টেট এনেকে ধৰণৰ প্ৰায়বিলাক বাগানত শ্ৰমিক মানে মৃত্যু হোৱাৰ পাছতো আজিও শ শ্ৰমিকে কিন্তু তেওঁলোকৰ যি ন্যায্য অধিকাৰ নোপোৱাকে মৰি গ'ল। কিন্তু আজিৰ তাৰিখত ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী থকাৰ অৱস্থাতো যিসমূহ মৃত শ্ৰমিকে PF পাব লাগিছিলে তেওঁলোকৰ পৰিয়াল কিন্তু আজিলৈকে PF নেপালে। দ্বিতীয়তে খণ্ডকৈ বাগিচা বিক্ৰী। ৰামেশ্বৰ তেলীৰ গৃহ ঘৰ ওচৰতে এটা বিজুলীবাৰী বাগিচা, বালমোহন আগৰৱালাৰ মালিকাধীন বিজুলীবাৰী বাগিচা দুলিয়াজান চহৰত কঠাকে বাগিচাৰ মাটি চাহ গছ কাটি মানে মাটি দেলালে আৰু মালিকে মিলি কঠাকে কোটি টকাত বাগিচাৰ মাটি বিক্ৰী কৰি আছে। ঠিক তেনেধৰণে আমাৰ ডিব্ৰুগড় চহৰৰ এই বাগানখনতো তেনেকে ধৰণে খণ্ড কৰি বাগিচাৰ মাটি বিক্ৰী হৈ আছে। দ্বিতীয়তে হাতীগড় চাহ বাগিচাটো খণ্ডকে যিগৰাকী স্বত্বাধিকাৰ অলক চৌখানীয়ে খণ্ডকে মানে বাগিচাৰ মাটি বিক্ৰী কৰি আছে। তাৰ সমান্তৰালকৈ কিন্তু বাগিচাৰ শ্ৰমিকক তেওঁলোক মানে ৰেচনটো দিয়াই নাই, সময়মতে হাজিৰাও দিব পৰা নাই। ঠিক তেনেধৰণে ঘগ্ৰাজান বাগান বিকাশ চৌকানীৰ যিটো মালিকনাধীন ঘগ্ৰাজান টি ষ্টেটো আজিৰ তাৰিখত বিঘা খণ্ডকে তেওঁলোকে মানে বাগিচাৰ মাটি বিক্ৰী কৰি কিনে এই ৰামেশ্বৰ তেলীৰ নেতৃত্বত আৰু বিজেপি চৰকাৰৰ নেতৃত্বত চাহ শ্ৰমিকৰ এই কৃষিভূমি বিক্ৰী কৰি জীৱন আৰু জীৱিকা থৰা বাগিচাৰ মাটি গছ কাটি খণ্ডকে বিক্ৰী কৰি কিন্তু তেওঁলোকে শ্ৰমিকৰ বিৰোধী কাম কৰিছে। আৰু এই ক্ষেত্ৰত প্ৰধান জগৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া তেওঁৰ এটা চাউণ্ড নাই। আমাৰ কিমান স্মাৰক পত্ৰ আছে যে কোনো এটা বাগানত মানে যেতিয়াই এই ধৰণৰ ঘটনাবিলাক হয় আমি স্মাৰক পত্ৰ দিওঁ, কিন্তু আমাৰ স্মাৰক পত্ৰৰ কোনো ভেলু নাথাকে আৰু তেওঁলোকে মানে লুটি পুটি খাই এই গোটেই ডিব্ৰুগড়ৰ বাগিচাৰ মাটি খণ্ড কৰি বিক্ৰী কৰি আজি কোটি টকাৰ সম্পত্তিৰ তেওঁলোক মালিক। গতিকে আমি ক'ব বিচাৰো যি সময়ত আমি কৈছো যে মাটি পট্টা নোপোৱাৰ কাৰণে আজি ডিব্ৰুগড় জিলাত আজি যি জেল আছে, তিনচুকীয়া জিলাত যি জেল আছে, জেলত আপুনি চাব যে 80% মানুহ চাহ বাগিচাৰ মানে পৰা অহা বৈদী হয়। চাহ শ্ৰমিকক মাটি পট্টা নথকাৰ কাৰণে তেওঁলোক মানে আজিলৈকে তেওঁলোক জেলৰ ওলাব পৰা নাই। কি আমাৰ চাহ শ্ৰমিকসকল কি মানে ইমান এটা ভয়ানক জাতি নেকি? আমি কি সদায় জেলতে থাকিব লাগে? গতিকে ৰামেশ্বৰ তেলীৰ নিচিনা MP বা মিনিষ্টাৰে এইবিলাক বিগত 10 বছৰে কেতিয়াও অনুভৱ নকৰিলে। গতিকে ইয়াতকে দুখৰ কথা আৰু একো নাই। ইয়াৰ উপৰিও
আমি যি চৰম আইন আপোনালোকে দেখিলে মাইনা নায়কৰ পাছত ডিব্ৰুগড় জিলাত প্ৰায়বিলাক ফেক্টৰীত কিন্তু চাহ শ্ৰমিকে কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা পৰি মৃত্যু হৈছে। বিভিন্ন শ্ৰমিক মানে আজিৰ তাৰিখত ঘূণীয়া হৈ আছে। কিন্তু তেওঁলোক সেই সময়ত আমি যিসমূহ দাবী উত্থাপন কৰিছিলোঁ যে বাগিচাৰ কলঘৰত শ্ৰমিকৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত হ'ব লাগে, আজিৰ তাৰিখত কিন্তু বিজেপি গভৰ্ণমেণ্টখনে ৰামেশ্বৰ তেলীৰ দৰে মন্ত্ৰীয়ে কিন্তু এইখিনি অকমানো চোৱা চিতা নকৰাৰ বাবে আজি বহুত শ্ৰমিকে জীৱন ঘূণীয়া হ'ল। তেওঁলোকে যি বদলি কাম পাব লাগে এই বদলি কামো কিন্তু আজিৰ তাৰিখত পোৱা নাই। গতিকে এনেকে ধৰণৰ এতিয়া যদি PF চাওঁ, PF কিমান ডিব্ৰুগড় জিলাৰ কিমান বাগিচাত চাহ শ্ৰমিকৰ PF বাকায়া হৈ আছে তাৰ কোনো হিচাপ মানে তাৰ কোনো লেখ জোখে নাই। কিমান কোটি টকা ওলাব তাৰ কোনো মানে গিনতিয়ে নাই। কিন্তু সেই অনুপাতে চাহ শ্ৰমিকসকলে যিটো PF ধন পাব লাগিছিলে এই PF ধন পোৱাৰ ক্ষেত্ৰতো শ্ৰম মন্ত্ৰী হিচাপে ৰামেশ্বৰ তেলী ডাঙৰীয়া PF ধন মোকলাই দিয়াৰ ক্ষেত্ৰত তেখেতৰ কিন্তু একদম নীৰৱ ভূমিকা দেখিলোঁ। গতিকে আমি চাহ শ্ৰমিক ৰাইজক ক'ব বিচাৰো যে বিজেপি গভৰ্ণমেণ্টে আচলতে বিগত 10 বছৰে কেন্দ্ৰীয় চৰকাৰে চাহ শ্ৰমিকক যিবিলাক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিসমূহ আচলতে ফুটকাৰ ফেন হ'ল। আমি যদি এই সময়ত যি সময়ত আমি মানে হিচাপ নিকাচ কৰাৰ সময় এই সময়ত যদি আমি যোগ্য প্ৰত্যুত্তৰ যদি আমি ভোট প্ৰদানৰ যোগেদি যদি এই বিজেপিৰ প্ৰতাৰিত গভৰ্ণমেণ্টক আৰু ৰামেশ্বৰ তেলীৰ দৰে নেতাক যদি আমি প্ৰত্যাহ্বান নজনাওঁ তেতিয়াহ'লে কিন্তু ডিব্ৰুগড় জিলাৰ যিসমূহ বাগিচা আছে বাগিচাসমূহ খণ্ডকে কোটি কোটি টকাত তেওঁলোক বিক্ৰী কৰিব মালিকৰ লগত মিলি। এইটো একদম খাটাং। দ্বিতীয়তে এতিয়া আপুনি যদি চাই বকুল চাহ বাগিচাৰ প্ৰায় 500 বিঘা ভূমি আজি অবৈধ দখলৰ কবলত চাহ শ্ৰমিকৰ মানে গৃহ পৰ্যন্ত মাটি দালালে দখল কৰিছে। বকুল বাগানৰ যি ভূমি কেলেংকাৰী এই কেলেংকাৰী কিন্তু তেওঁলোক কেতিয়াও উচ্চ পৰ্যায়ৰ তদন্ত নকৰিলে। ঠিক তেনেধৰণে আপুনি যদি চাই এতিয়া বৰবৰুৱা গেছ কেকাৰ ওচৰত আপোনাৰ সুৰজ ষ্টেটৰ 64 বিঘা মাটি আজি মাটি দালালৰ কবলত। আনকি মাটি দালালে হলেণ্ডত যোৱা পইচাও তেওঁলোকে মানে কৌশলে জিলা কাৰ্যালয়ৰ পৰা মোকলাই নিছে। গতিকে এনেকে ধৰণৰ ঘটনা ডিব্ৰুগড় জিলাত চাহ শ্ৰমিকৰ ওপৰত মানে প্ৰতাৰণা কৰি মাটি দালাল মিনিষ্টাৰ আৰু বিজেপি গভৰ্ণমেণ্টে কিন্তু এই গোটেই জনগোষ্ঠীটোক প্ৰতাৰণা কৰি তেওঁলোক কিন্তু আৰোপপতি হৈছে। গতিকে বিজেপি গভৰ্ণমেণ্ট ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ যি কৌশল আৰু বাগিচাৰ মালিকসকলৰ লগত বুজাবুজি কৰি যি মাটি বিক্ৰী কৰাৰ যি কৌশল এই কৌশলক আমি তীব্ৰভাৱে প্ৰত্যাহ্বান জনাইছো। আৰু সেইকাৰণে আমি চাহ শ্ৰমিক ৰাইজক ক'ব বিচাৰো যে বিজেপি গভৰ্ণমেণ্টক এতিয়া আমি আৰু বাই দিয়াৰ দিন আহিলে আমি আৰু এই কথাখিনি বিবেচনা কৰি আমি যাতে বিবেক ভোট দি ডিব্ৰুগড়ৰ যি সাংসদ এজন ব্যক্তিক যাতে আমি যোগ্য সাংসদ হিচাপে আমি প্ৰেৰণ কৰিব পাৰো তাৰ কাৰণে আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ চাহ শ্ৰমিক ৰাইজৰ লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ৰাইজক আমি আহ্বান জনাইছো। আৰু পুনৰবাৰ আমি ক'ব বিচাৰো যে যি ৰাজনৈতিক দল আছে প্ৰত্যেকটা ৰাজনৈতিক দলকে ডিব্ৰুগড় নিচিনা লোকসভা সমষ্টিত আমি পূৰ্বতে কৈছো যে আটাইতকৈ বেছি ইয়াত চাহ জনগোষ্ঠীৰ জনসংখ্যা আছে। প্ৰত্যেকটো ৰাজনৈতিক দলে চাহ জনগোষ্ঠীৰ যি ৰাজনৈতিক অধিকাৰ প্ৰত্যেকটা ৰাজনৈতিক দলকে আমি চাহ জনগোষ্ঠীৰ ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে যোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে দাবী উত্থাপন কৰিছো। আৰু অনাগত দিনত যদি ৰাজনৈতিক দলসমূহে আমাৰ দাবীৰ প্ৰতি সঁহাৰি নজনালে কিন্তু আৰ্চাৰ যি ভূমিকা এই ভূমিকা কিন্তু আমি তেওঁলোকক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ আমি সাজু থাকিম। প্ৰায় 10টা বছৰৰ আগতে বিজেপি গভৰ্ণমেণ্ট ফৰ্ম নোহোৱাৰ আগতে কংগ্ৰেছ চৰকাৰ আছিলে, তাৰপিছত বিজেপি গভৰ্ণমেণ্ট আহিলে। বিজেপি গভৰ্ণমেণ্ট অহাৰ পাছত বিভিন্ন ধৰণৰ তেওঁলোকে চাহ জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীক মানে তেওঁলোকে বিভিন্ন ধৰণৰ টোপ দিছিলে, বিভিন্ন ধৰণৰ তেওঁলোকে আঁচনি ঘোষণা কৰিছিলে তেওঁলোকে চৰকাৰত অহাৰ পূৰ্বে। গতিকে তেওঁলোকে যেতিয়া আহিলে তেতিয়া সকলোৱে দেখিলে বিভিন্ন জাতি জনগোষ্ঠী ইয়াত এই বিজেপি গভৰ্ণমেণ্টৰ পৰা কি ধৰণে সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বিভিন্ন জাতি জনগোষ্ঠী ইয়াত দেখিলে। গতিকে ঠিক তেনেধৰণে আমিও চাহ জনগোষ্ঠী হিচাপে যিহেতু ডিব্ৰুগড় জিলাখনত বসবাস কৰি আছো আৰু আমিও দেখিছো যে 10টা বছৰ এই বিজেপি চৰকাৰখনে কি সা সুবিধা চাহ জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীক মানে প্ৰদান কৰিলে। গতিকে আমি যেহেতু চাহ জনগোষ্ঠীৰ পৰা বিলং কৰোঁ আৰু চাহ জনগোষ্ঠীৰ জ্বলন্ত সমস্যাৰ ওপৰত আমি বিগত সময়ৰ পৰা বৰ্তমানলৈকে আমি বিভিন্ন ৰকমৰ মানে কাৰ্যসূচীৰ যোগেদি আমি উত্থাপন কৰিছোঁ। কিন্তু এই গভৰ্ণমেণ্টটোৱে যি ধৰণে মানে আমাক গুৰুত্ব দিব লাগিছিলে সেই ধৰণে বৰ্তমানলৈকে আমি গুৰুত্ব পোৱা নাই। আপোনালোকে দেখিছে
জন্মলগ্নৰ পৰা আমি চাহজনে যদি ছাত্ৰ সন্থা জনজাতিকৰণৰ ওপৰত আমি মাত মাতি আছোঁ, বৰ্তমানলৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আমি মাটি পট্টাৰ ওপৰত আমি মাত মাতি আছোঁ, আৰম্ভণিৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই। আপোনালোকে দেখিছে চাহ শ্ৰমিকৰ যিটো দৈনিক মজুৰি, এই দৈনিক মজুৰিটোৰ ওপৰতো আমি বিভিন্ন সময়ৰ পৰা বৰ্তমানলৈকে আমি মাত মাতি আছোঁ, কিন্তু যি ধৰণে এটা উপযোগ্য হাজিৰাটো হ'ব লাগে, আমি 351 টকা আমি বৃদ্ধি কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত আমি প্ৰতিবাদৰ যোগেদি আমি গভৰ্ণমেণ্টক কৈ আহিছোঁ। কিন্তু আজি আমি দুখ পাই বা আমি আজি ক্ষোভিত হৈ কিনে ক'বলৈ বাধ্য হৈছোঁ যে আজি আপোনালোকে দেখিছে যে ডিব্ৰুগড়ৰ পৰা যিটো আমাৰ MP, ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিটো MP ৰামেশ্বৰ তেলী, আজি ৰামেশ্বৰ তেলী আজি 10টা বছৰ ধৰি আজি ডিব্ৰুগড়ত ৰাজত্ব কৰি আছে। আৰু লগতে তেওঁ আজি ক'ব গ'লে আজি আপোনাৰ কেবিনেট চেণ্ট্ৰেল মিনিষ্টাৰ, কিন্তু তেওঁ ইমান ডাঙৰ পদবীত থকাৰ পাছতো এই চাহ জনগোষ্ঠীটো বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ গৈছে। আমি আশা কৰিছিলোঁ যে তেওঁৰ নিচিনা এটা মানে ব্যক্তি যিহেতু MP পাইছে, MPৰ পৰা ভৱিষ্যতত তেওঁলোকৰ কেবিনেট মিনিষ্টাৰ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, কিন্তু তেওঁৰ পৰা আমি যথেষ্ট আশা কৰিছিলোঁ। কিন্তু আজিৰ ডেটত যদি আপোনালোকে যদি তেওঁৰ যদি ৰিপৰ্ট কাৰ্ড যদি আপোনালোকে যদি আমাক যদি ক'বলৈ কয়, তেতিয়া আমি ক'ব একেমুখে আমি ক'ম যে তেওঁলোকে চাহ জনগোষ্ঠীকে ধৰি ডিব্ৰুগড় জিলাখনৰ যিটো বা ডিব্ৰুগড় লোকসভা সমষ্টিৰ কাৰণে তেওঁ যিটো ভূমিকা পালন কৰিব লাগিছিলে বা তেওঁ যিটো কাম কাজ কৰিব লাগিছিলে ক'ব গ'লে একেবাৰে জিৰ'। মানে গতিকে আমি বহুত দুখ পাইছোঁ যে আজি চাহ জনগোষ্ঠীৰ পৰা এজন ব্যক্তিয়ে কেবিনেট মিনিষ্টাৰ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা MP হৈছে, কিন্তু তেওঁৰ দ্বাৰা যিখিনি কৰিবলগীয়া আছিলে সেই কোনো ধৰণৰ তেওঁলোকে ডেভেলপমেণ্টৰ কাম কৰা নাই। গতিকে আমি ক'ব বিচাৰিছোঁ বিজেপি দলক যে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যদি ৰামেশ্বৰ তেলী নিচিনা যদি এটা ফেলাৰ মানুহ এটাক বা এটা ফেলাৰ মিনিষ্টাৰ, এটা ফেলাৰ এটা MP এটাক যদি পুনৰবাৰ যদি দলে যদি টিকেট দিব, কিন্তু আমি কিন্তু কোনো এটা বাগানত আমি কিন্তু তেওঁক প্ৰৱেশ কৰিবলৈ নিদিওঁ। মানে একদম এইটো স্পষ্ট কথা ডিব্ৰুগড়ৰ পৰা ক্লিয়াৰ কাট কৈ দিছোঁ। মানে আৰু বিজেপিয়ে যদি জানি বুজি কিনে যদি ৰামেশ্বৰ তেলীক যদি টিকেট দিব, কিন্তু তাৰ কিন্তু ভৱিষ্যতত কিন্তু পৰিৱেশ বহুত ভয়াৱহ হ'ব। তাৰ কাৰণে কিন্তু বিজেপি গভৰ্ণমেণ্টে কিন্তু সাজু হৈ থাকক, বিজেপি দলটোৱে সাজু হৈ থাকক। গতিকে আমি ক'ব বিচাৰিছোঁ যে যিবিলাক জ্বলন্ত সমস্যাৰ ওপৰত আজি আটচাই এটা দীৰ্ঘদিনৰ পৰা বৰ্তমানলৈকে মাত মাতি আহিছে, সেই জ্বলন্ত সমস্যা আমি আশা কৰিছিলোঁ তেওঁৰ পৰা সমাধান হ'ব বুলি কিনে, কিন্তু তেওঁ আজিলৈকে কোনোবা কৈ দিব পাৰিব নেকি যে তেওঁ চাহ জনগোষ্ঠীকে ধৰি বা ডিব্ৰুগড় লোকসভা সমষ্টিত যিবিলাক জ্বলন্ত সমস্যা আছে এই কোনটো সমস্যা মানে পাৰ্লিয়ামেণ্টত তেওঁ উপস্থাপন কৰিছে? আমাৰ দৃষ্টিগোচৰে হোৱা নাই। চাহ জনগোষ্ঠী বুলি কিনে কৈ দিয়াৰ লগে লগে আমাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনি বসবাস কৰি আছে, তেওঁলোকৰ কেতিয়াবা আমি মানে প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়। আজি চাহ জনগোষ্ঠীৰ নিচিনা মানুহ এটাক টিকেট দি দিয়াৰ কাৰণে আজি যিমান দূৰ লগত ডেভেলপ হ'ব লাগিছিলে সিমানখিনি ডেভেলপ হোৱা নাই। গতিকে আমি আশা কৰিছোঁ যে বিজেপি পাৰ্টীয়ে মানে এই ৰামেশ্বৰ তেলীৰ ঠাইত এটা দক্ষ থকা মানুহ, এটা যোগ্য থকা মানুহ দিব লাগে বুলি কিনে আমি ভাবিছোঁ, আমি ক'ব বিচাৰিছোঁ। আৰু যদি তেওঁ যদি ৰামেশ্বৰ তেলীৰ ঠাইত যদি বিকল্প যদি তেওঁলোকে যদি চিলেকশ্যন নকৰে, কিন্তু ভৱিষ্যতে কিন্তু বিজেপি গভৰ্ণমেণ্টক কিন্তু আমি কিন্তু তুলা ধনা কৰিবৰ কাৰণে আমি সাজু আছোঁ। তেওঁ কোনো ধৰণৰ ডেভেলপমেণ্টৰ কাম কৰা নাই। আজি আপোনালোকে দেখিছে আমি অল ইণ্ডিয়াৰ কথাটো মই ক'ব গৈছোঁ। অল ইণ্ডিয়াৰ মানে পেট্ৰলিং মিনিষ্টাৰ হয় তেওঁ। আজি কেইবাদিন ধৰি আমি ডিব্ৰুগড় জিলা উদ্যোগত আমি প্ৰতিবাদ কৰি আহিছোঁ আৰু একে লেঠাৰিয়ে বাগানবিলাক উচ্ছেদ কৰি গৈ আছে। অল ইণ্ডিয়াই আমাৰ বাগানবিলাক উচ্ছেদ কৰি গৈ আছে, কিন্তু তেওঁ পেট্ৰলিং মিনিষ্টাৰ হয়। তেওঁ এটা সময়ত চাহ জনজাতি ছাত্ৰ সন্থা কৰি যোৱা মানুহ হয়। তেওঁৰ কি দৰদ নাই নেকি? তেওঁ কি বুজি পোৱা নাই নেকি? তেওঁৰ কি চকু নাই নেকি যে আজি চাহ জনজাতি ছাত্ৰ সন্থা আজি অইলৰ বিৰুদ্ধে আজি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি গৈ আছোঁ, আমি ৰিজাৰ্ভেশ্যন বিচাৰি আছোঁ। কেইটা চাকৰি দিলে অল ইণ্ডিয়াত? কেইটা চাকৰি দিলে? এটাও চাকৰি দিয়া নাই। ৰামেশ্বৰ তেলী আজিৰ ডেটত মানে MP হয়, তেওঁৰ নেতৃত্বত বিভিন্ন ৰকমৰ সা সুবিধা পাব লাগিছিলে। চাহ জনগোষ্ঠীকে ধৰি এই ডিব্ৰুগড়ত যিমান জাতি জনগোষ্ঠীৰ মানুহখিনি আছে চবেই পাব লাগিছিলে, কিন্তু কোনো ধৰণৰ ডেভেলপমেণ্টৰ কাম আমি দেখিবলৈ নাপালোঁ বা এটা চাকৰি কোনোবা পোৱা আমি দেখা নাই। কিন্তু তেওঁ নিজৰ ডিপাৰ্টমেণ্টত গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ পৰা কেইটা চাকৰি দিলে? এটাও চাকৰি নাই দিয়া। তো তেওঁৰ নিচিনা মানুহ এটাক যদি আমি যদি পুনৰবাৰ যদি তেওঁক আজি যদি আমি যদি জিকাই কিনে যদি আমি যদি MP-লে যদি পঠিয়াওঁ, তো আমাৰ কাৰণে এইটো কমপ্লিট ফেইলাৰ হ'ব। গতিকে আমি বিজেপি দলটোক আমি ক'ব বিচাৰিছোঁ যে তেওঁৰ নিচিনা ব্যক্তিক আমাক নালাগে। যিমান দিন তেওঁ 10টা বছৰ কি কৰিলে কি নাই আমি একোৱে গম নাপাওঁ। আমি এইটোও জানো যে তেওঁ MP ফাণ্ডৰ যিবিলাক পইচা আহে, তেওঁৰ ইমানটো কেপাচিটি নাই যে তেওঁৰ MP ফাণ্ডৰ যিখিনি পইচা আছে সেই পইচাটো এটা জনগোষ্ঠীটোৰ কাৰণে প্ৰপাৰ ইউটিলাইজ কৰিবৰ কাৰণে
তাৰ এটিটিউডত মানে কোনো ধৰণৰ এজেণ্ডা নাই আৰু সময়ো নাই মানে তেওঁ চেণ্ট্ৰেল মিনিষ্টাৰ হৈ গৈছে তেওঁ বিদেশত ঘূৰি ফুৰি থাকে য'ত ত'ত ঘূৰি ফুৰি থাকে নিজৰ সমষ্টিটোত কি হৈ আছে কি না তেওঁৰ ওচৰত একো ডাটাই নাই গতিকে আমি তেনেকুৱা ধৰণৰ এটা মানে ফেলাৰ মিনিষ্টাৰ এটাক আমি বিচৰা নাই আৰু তেওঁ যদি ভৱিষ্যতে যদি হ'ব তেনেহ'লে চাহজনে যদি ছাত্ৰ সন্থা একদম মুকলিভাৱে কৈছোঁ ডিব্ৰুগড় জিলাৰ পৰা আমি বাগিচা ৰামেশ্বৰ তেলী পুতলিকা দাগ কৰিবৰ কাৰণে আমি উঠি পৰি লাগি যাম বাগিচা আমি বিজেপিৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আমি উঠি পৰি লাগি যাম